নিলেশ সালা গাইস আৰম্ভ কৰক আজি আমি আলোচনা কৰিম বানপানীৰ সমগ্ৰ অঞ্চলতে এবাৰ বানপানী হৈছে আৰু বানপানীত বহুতো তাৰমানে ক্ষতি হৈছে তাৰ ওপৰত আলোচনা কৰিম আৰু তাৰ ওপৰত আমাৰ একজন বিশেষজ্ঞ ব্যক্তি আছে তেখেতে বহুতো ডোনেশ্যন দিছে তাৰমানে বানপানীত যোনি বানপানী ক্ষতি হৈছে যোনবোৰ মানুহে সেইবোৰ মানুহক সহায় কৰিছে তেখেতক আজি মাতি আছো মই এই মঞ্চত পাইনা ইফালে নমস্কাৰ এহেঁতে পাইনা যিয়ে এই সমগ্ৰ অঞ্চলতে বানপানীৰ সাহায্য প্ৰদান কৰি ফুৰিছে আৰু প্ৰথমতে সুধো আপোনাৰ এই পাইনা নামটো কোনে জ্বলায় এইটো পানীয়া নামটো মোৰ গাঁৱৰ মানুহে দিছে কিয় কাৰণ মই পানীয়া কৰি হাগিছিলোঁ ইমান জহুত আৰু अबे साले तभी मेरा माफ करना गुस्से में इधर उधर কেমেৰা অফ কৰ আপোনাক আৰু এটা কুৱেশ্যন কৰিব হৈছে আপুনি এইবাৰ কি কি জেগাত বানপানী সাহায্য আগবঢ়াইছে বহুত জেগাতে কৰিছোঁ নলবাৰীত কৰিছোঁ নলবাৰীত কেইবুক পানী হৈছে একো গৈছে একবুক অঁ আৰু আপুনি আৰু ক'ত আপুনি সাহায্য প্ৰদান কৰিছে আমাৰ কেমেৰা সন্মুখত কোৱা ৰঙিয়াত গৈছিলোঁ ৰঙিয়াত কৰিলোঁ বহুত মানুহক তাৰপিছত গুৱাহাটীতো গৈছিলোঁ গুৱাহাটীতো ভেলত গৈছিলোঁ মই হেল্ল' অঁ ক'ৰ পৰা আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ নলবাৰী আপোনাৰ ঘৰ নলবাৰীত কিন্তু নলবাৰীতে আপুনি সাহায্য প্ৰদান কৰিছে ব্ৰেকিং নিউজ এটা কথা কৈছে যে নলবাৰীত পানী উঠিছে সেই বুলি উঠে গুৱাহাটীলৈকে সাহায্য দিবলৈ গৈছে আমাৰ একদম ইম্পৰ্টেণ্ট কুৱেশ্যন এটা কৈছে যে ইমান সহানুভূতি মানুহ যে নলবাৰীত একবুক পানী হোৱাৰ পিছতো তেওঁ গুৱাহাটীলৈ সাহায্য প্ৰদান কৰিবলৈ গৈছে আজি বহুত ভাল লাগিছে ষ্টেচনত এনেকুৱা মানুহ পোৱাই নাছিলোঁ আজি জীৱনত পালোঁ মই আৰু আপুনি মোক কিবা দিব পাৰি আজি নহয় গাইছ समझ रहे हो ना প্ৰশ্ন সুধিব বিচাৰোঁ যে আপুনি আৰু ক'ত সাহায্য প্ৰদান কৰিছে নীলাকাশ পাহাৰত নীলাকাশ নহয় নীলাচল নীলাচল এহেঁতে কৈছে যে নীলাচল পাহাৰত সাহায্য প্ৰদান কৰিছে আপুনি কি সাহায্য প্ৰদান কৰিছে দালি 4টা কৰিছোঁ তাৰপিছত চাউল 2টা কৰিছোঁ বিলাহী আলু এফালা ভাল লাগিছে এহেঁতে বহুত বস্তু দান কৰিছে দালি 4টা কৰিছে আলু এফালা কৰিছে আৰু তেলটো পাহৰি গৈছে কিজানি মই সিদিনা দেখা পাইছোঁ বিলে দেখাতে তেল 100 গ্ৰাম বিলাইছে বহুত ভাল লাগিছে তেহেঁতে ইমান দান কৰিছে ভাল লাগিছে কিবা এটা অসমৰ কাৰণে ওলাই আহিছে ভাল লাগিছে এটি আৰু এনেকুৱা সাহায্যকাৰী আৰু লাগে আমাক কাৰণ যিহেতু এহেঁতে পাহাৰত যাই পেলাই সামগ্ৰী বিলাইছে বহুত সহায় কৰিছে পাহাৰৰ মানুহক পাহাৰত কিমান পানী উঠিছে এক বুক 2 গিলাচ তেহেঁতে কৈছে যে এক বুক 2 গিলাচ পানীত তেহেঁতে উঠি ভাহি যাই পেলাই পাহাৰত তেহেঁতে ৰিলিফ বিলাইছে আৰু বহুত ভাল লাগিছে 2টা পিঁয়াজ 1 ফাল্লা আলু 4টা দালি সেনেকুৱা চিষ্টেমৰ বস্তু তেহেঁতে বিলাইছে বহুত ভাল লাগিছে অসমৰ বাবে এনেকুৱা যুৱক আৰু ওলাই আহিব লাগে যিয়ে পাহাৰত যাই এনেকৈ বিলাব পাৰিছে আৰু কিয় নোৱাৰো বেলেগেও পাৰিব যিহেতু এহেঁতে চকুৰ পাৱাৰ যায় পাহাৰত যাই পেলাই তেহেঁতে হেৰি বিলাইছে সামগ্ৰী প্ৰদান কৰিছে এই মঞ্চত আহিব আমাৰ এইবাৰ লেংটি সিঙা তেহেঁতে নলবাৰীৰ পৰা আহিব এই লেংটি সিঙা বোলে নমস্কাৰ হয় মোৰ নাম লেংটি সিঙা পঢ়ি পেলাই কওক ভালকৈ ৰাইজক পৰিচয় দিয়ে পঢ়ি পেলাই নমস্কাৰ মোৰ নাম লেংটি সিঙা মই নলবাৰীৰ পৰা আহিছোঁ মাছখন খুলি ৰহে এই বুকৰ কোনো নাই ঘৰত দিন ইমান দিন ঘৰৰ মুধলৈ পানী আছে আপুনি কি খাই জীয়াই আছে কয় নাই কি কাজি আছে নুটু 3টা ঝুমরা গাছে মসজিদ একটা করে 3 দিন বাজে গেছু আপন আইডিয়া কোনা লাগে না আপোনাৰ কথা শুনি দুখ লাগি গৈছে গাইছ মই কি কৰি আৰু দি গাইছে কৈছে যে তেহেঁতে যে কৈছে যে 3ডাল কেঁচে খাই পেলাই জীয়াই আছে মই এহেঁতক কওঁ আৰু 3ডাল দি আহিব লগতে মোৰো 6ডাল মিলাই দি আহিম এহেঁতক গাইছ 3ডাল দি আহিব বুলি কৈছে মোৰ লাষ্ট কৰি তাৰমানে 3ডাল কেঁচে দি আহিব कौन है ये लोग कहाँ से आते हैं গাইছ আমি আৰু আহিছোঁ যে আপোনাৰ ঘৰত ইমান পানী আপুনি আপোনাক কোনোবা সাহায্য প্ৰদান কৰিবলৈ গৈছিল নেকি আজন ক'বা গৈছিল মানে আমাৰ গাঁৱৰে দাদাজন গৈছিল এখানে গৈছে আলু দিছি আগফালে দিছি তেনেকৈ কিবা কিবি দিছি ঠাট্টা দালি দিছি তাত গুছি
পুতেকে গৈছে নে ভাল লাগিছে যে আপুনি ইমান দিন পানীৰ ওপৰত কোনোবা সাহায্য প্ৰদান কৰিবলৈ গৈছিল নেকি? গৈছিল আমাৰ দাদা ডিম্পু বৰুৱা গৈছিল আমাৰ ঘৰত সাহায্য কৰিবৰ কাৰণে ডিম্পু বৰা ডিম্পু দাই বহুত সহায় কৰিছে অসমলৈকে ভাল লাগিছে আমাৰ অসমত বহুত সাহায্য প্ৰদান কৰিছে লগতে বিকাশ শক্তি দায়ো সাহায্য প্ৰদান কৰিছে লগতে আন আন ইউটিউবাৰসকলে সাহায্য প্ৰদান কৰিছে তাৰ কাৰণে আমি বহুতো ভাল লাগিছে আমাৰ লগতে আকৌ ইহঁতে গৈছিল নেকি? শুনিয়ে আহি থাকে ঘৰত দুনিয়াৰে ঘৰত এক টকাৰ পানী ঘৰত আছে কৰে এই সাহায্য দিবা গৈছিল নেকি এটা লেভেল দিবা আছে ফাটা ফাটা লেভেল দিবা আছে ইয়াতে ফাটা ফাটা লেভেল কৰি দিল না কি দিবা গৈছিল কৰি দিল কাজিয়া লাগবে মই নিজে দেখা বোলো ইনে সাহায্য প্ৰদান দিব আহিছে কাজিয়া লাগবে তাক মাৰে মাৰো নেকি তাক মাৰিব লাগে গাইছে কেমেৰা অফ কৰ এটা কোৰ পাৰাই এবার আমি পরবর্তী মাটিম আমি আমার পরবর্তী আমি রঙের পাড়ায় মাটি আছো আমি রবি বাগলা আমি রবি বাগলাক মাতি আছো এবার আমার মাজত এবার উপস্থিত হব রবি বাগলা নমস্কাৰ মোৰ নাম ৰবি বাগলা দাস এহেতৰ নাম ৰবি বাগলা দাস আপোনাৰ ঘৰত কিমান পানী উঠিছে আমাৰ ঘৰত ক'বাত 1 বুক 2 বখৰামান হ'ব এহেতৰ ঘৰত কৈছে যেন 1 বুক 2 কপি পুৰা পানী উঠিছে 1 বুক 3 পৰা আপোনাৰ ঘৰত কেনেকুৱা উঠি উঠিছে আমাৰ ঘৰত যোনবিলাক থাকা আছে ৱালৰ প্লাষ্টাৰ কৰা আহি আছে তাৰ খুব কিটা লাগিছে সৰি পোষ্ট গাইজ এহেতে কৈছে যে তেহেতৰ ঘৰৰ পুৰা পোষ্টবিলাক ওলাই গৈছে পানী বহুতো দুখ লগা বিষয় এনেকুৱা পানী হোৱাই নাছিল আমেৰিকাত থাকিবলৈ তাতেও পানী তাতে শুনিয়ে কেলা আল্লাহ করবে কাছে করবে কোথাও বাবা না না ইংরেজি মারবে মারে ডাক কি বড় কর গাইস আইবো এবার গুয়াহাটি পড়াই কদম জোরে বলে নমস্কাৰ মোৰ নাম কদম চুৰ এহেতে গুৱাহাটীত বহুতো সম্পত্তি আছে এহেতে গুৱাহাটীত আপোনাৰ যিটো সম্পত্তি আছে সম্পত্তিৰ ওপৰত কিবা পানীৰ প্ৰভাৱ পৰিছে নেকি হয় বহুত পানী হৈছে আমাৰ গুৱাহাটীত গুৱাহাটীত যিহেতু বহুত পানী আপোনাৰ কিবা ক্ষতি হৈছে নেকি হৈছে মোৰ জাহাজ এখন ফাহি গৈছে নিগনি দুটা ফাহি গৈছে ভেকুলী এটা ফাহি গৈছে মোৰ বহুত দুখ গাইজ মোৰ বহুত দুখ লাগিছে সিহঁতৰ কথা জাহাজ এখন ভাগি গৈছে কিমান ডাঙৰ কথা লগতে তাতকৈ ডাঙৰ কথা এটা নিগনি আৰু ভেকুলী দুটা নিগনি আৰু ভেকুলী ভাগি গৈছে ক'বা দিয়ে দুটা নিগনি আৰু ভেকুলী ভাগি গৈছে বহুত ইম্পৰ্টেণ্ট কথা ইমান ডাঙৰ তেওঁৰ সম্পত্তি এটা গুচি গ'ল ঘৰখনৰ পৰা বিদায় লৈছে পতি যায় একদম খুলখাই নাথাকে তোৰ বেছি আৰু চশমা লব লগা আহিছে চলবে নতো চশমা লব তাৰ কাৰণে खत्म बाय बाय टाटा गुड बाय गया বহুখিনি সম্পত্তি বানপানী নষ্ট হৈ গ'ল তেহেঁতে কৈছে যে নিগনি দুটা গৈছে আৰু লগতে ভেকুলী এটা ভাগি গৈছে লগতে তেহেঁতৰ আৰু এখন বৃহৎ বস্তু ভাগি গৈছে উৰাজাহাজ বহুত দুখ লাগিছে তেহেঁতৰ ইমানখিনি সম্পত্তি কৰিছিল সেই সম্পত্তি আনি পানী উটিয়াই লৈ গ'ল আপুনি কিবা সাহায্য পাইছে নেকি পোৱা নাই আকৌ সাহায্য পোৱা নাই নাই আৰু এহেঁতে কিবা সাহায্য দুটা দালি হলেও দিম মই আৰু কিবা দিব নেকি বিলাহী এফালে দিম মই যাব কোনদিনা দিব আপুনি মই দুখীয়া মানুহ না ইঞ্জিনিয়াৰ আপুনি কোনদিনা দিব আকৌ দেখাব নে মই ৰ'ব আপুনি কোনদিনা দিব মই আহিম আকৌ আপোনাৰ ঘৰত ক'ত আপোনাৰ ঘৰ মই যাম পাহাৰৰ ওপৰত যাম এই মনে ৰাখ এটা কথা ক'বা দি বাপৰে ডালিম তাৰ পানী অলপ উঠোৱা মই আনি মাতিছিলোঁ আপুনি মোৰ দিয়া এটা বস্তু দিব নাই গেলি সন্তা কথা ক'বা আছে আপুনি বোলে দেখছি দিয়া মই আৰু মই মাতি আছো এইবাৰ আমাৰ এহেঁতৰ গাঁৱৰে এজন মানুহ মাতি আছো এইটো ঘৰৰ কাষৰে মই মাতি আছো এইবাৰ এই মঞ্চটো লাইভ চলি থাকোঁতে এজনে কল কৰিছে যে তেহেঁতে সাহায্য প্ৰদান কৰিব আমাৰ এই মঞ্চত তেহেঁতক মই কল কৰোঁতে মাতিছিলোঁ তেহেঁতে আহি পাইছে এই মঞ্চত প্ৰথমতে তেহেঁতক মই মাতি আছোঁ আমাৰ তেহেঁতৰ নাম হ'ল কচুগুটি কচুগুটি এফালে তেহেঁতৰ নামে কচুগুটি আপোনাৰ নামটো কচুগুটি হয় আপুনি কি সাহায্য প্ৰদান কৰিব
মই বহুত সাহায্য প্ৰদান কৰিম বেঙেনা 2টা নিমখ 10 কেজিমান চাউল 3টা দালি 4টা 5টা মান এনেকৈ দিম বুলি ভাবিছোঁ ভাল লাগিছে তেহেতে 10 কেজি নিমখ 3টা চাউল নিমখ 10 কেজি দিব আপুনি নিমখ কিয় ইমান দিব আপুনি বস্তুৰ দাম জানে নে নাই জানো নহয় বস্তু এবাৰ জুইতকৈ বেছি দাম হৈছে নিমখৰ দাম কমাই কাৰণে মই নিমখ বেছিকৈ দিম গাইছ ইম্পৰ্টেণ্ট কথা কৈছে যে সাহায্য দিব নোৱাৰিলেও তেহেতে আগবাঢ়ি আহিছে যে নিমখ দিবলৈ হ'লেও 10 কেজি নিমখ দিবলৈ এই অসমখনক তেওঁ পানী কৰি যাব ভাল লাগিছে মোৰ আজি এনেকুৱা এজন মানুহ ব্যক্তি লাগে যে অসমত নিমখ দি হ'লেও সাহায্য এহেঁতে নিমখ দি হ'লেও এই অসমখনক পানীৰ পৰাই উদ্ধাৰ কৰিব অসমক পানীৰ পৰাই উদ্ধাৰ কৰিব এহেঁতে আপোনাৰ আগতে এহেঁতে আহিছে যে এহেঁতে অসমত বহুত সহায় কৰিছে অসমখনক বহুত এই বানৰ সময়তে বানৰ কোবলত ৰিক্সা চলাই ৰিক্সা চলাই তাৰমানে এহেঁতে ৰিক্সা চলাই তাৰমানে মানুহক সহায় কৰিছে কিজানি হ'ব পাৰে এনেকুৱা ৰিক্সা চলাই সহায় কৰিছে ভাল লাগিছে তেহেঁতে ৰিক্সা চলাই সহায় কৰিছে এহেঁতে ৰিক্সা চলাইও সহায় কৰিছে অসমৰ মানুহক বহুতো ভাল লাগিছে আৰু এহেঁতেও নিমখ দিবলৈ সহায় কৰিব এবাৰ আশাবাদী আমি এহেঁতে কৰা নাই কিন্তু কৰিব বুলি আমাৰ এই মঞ্চত কথা ৰাখিছে বহুতো ভাল লাগিছে আৰু কি ক'ম আৰু নিমখ দি বুজা ৰিক্সা চলাই কি আপনার পইচা লাগে তো কি পইচা লাগে উদ্দি রং সুষমা উদ্দি মাফ হয়েছে 2 মিলি হে গাইজ যদি ভিডিওটো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ভিডিওটো ইমান ভাল হোৱা নাই কাৰণ বৰষুণৰ কাৰণে কিবা কমা নেকি নকওঁ আমি আৰু বেলেগ ক'ব লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিলে হ'ল ভিডিওটো আৰু লগতে আৰু ভাল ফানি ভিডিও আহি আছে আপোনালোকে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু জয় আহোম